স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনতেই দেৰগাঁৱৰ নেঘেৰিটিং অঞ্চলত এটা শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু এই শিৱ মন্দিৰটো 1751 চনতে প্ৰতিষ্ঠা কৰা হৈছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশত এই মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল এটা পাহাৰৰ টিলাত। সুন্দৰ চৌহদ, আহল বহল, সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত এই শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। এই মন্দিৰত আৰু সুন্দৰ এক পৰিৱেশ তৈয়াৰ কৰাৰ যথেষ্ট সুযোগ আছে। পৰ্যটকৰ বাবে এটা সুন্দৰ পৰ্যটনস্থলী হিচাপে ইয়াৰ বাবে স্থানীয় বিধায়ক, চৰকাৰ তথা স্থানীয় জনসাধাৰণে যদি পদক্ষেপ হাতত লয় তেতিয়াহ'লে অন্ততঃ বহুতখিনি সুবিধা কৰি পৰ্যটকৰ বাবে সুন্দৰ আঁচনিৰে এই মন্দিৰ প্ৰাংগণ সুসজ্জিত কৰাৰ এক আশা কৰিব পাৰি। মন্দিৰ প্ৰাংগণটোৰ যথেষ্ট আহল বহল এটা টিলাৰ ওপৰত ইয়াত কপিকুলৰ যথেষ্ট ভিৰ হৈছে। তেওঁলোকৰ কাৰণেও বিভিন্ন ধৰণৰ খোৱা বস্তু তেওঁলোকক দিবলৈ ভক্তগণে লৈ যায় আৰু এটা ইমান সুন্দৰ, অতি সুন্দৰ পৰিৱেশ গেটৰ পৰা মন্দিৰটো দেখুওৱা হৈছে আৰু আজি যথেষ্ট ভিৰ আছে। ইয়াত আশে কাষে থকা স্থানীয় যুৱকসকলে আজি এটা পিকনিকৰো আয়োজন কৰিছে। এনেকুৱা ধৰণৰ বিশেষ দিনত তেওঁলোকে আহি ইয়াতে বনভোজ পালন কৰা হয়। যথেষ্ট গৰম আছিল যদিও ইয়াত ভক্তৰ যথেষ্ট ভিৰ আছিল। আজি শাওনৰ শেষৰটো সোমবাৰ আছিল আৰু যথেষ্ট ভিৰ